নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাজ বিচিত্ৰা সপ্তমমান শ্ৰেণীৰ কৰ্মপুথিৰ ৮ নং ১ৰ প্ৰশ্নবোৰ আলোচনা কৰিম। প্ৰথম পাঠটো আছিলে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নংলৈ শুদ্ধ উত্তৰটো কাষত থকা অভেল চিনটো পূৰ কৰা। গতিকে মই অভেল পূৰ কৰা নাই, ৰাইট চিন দিছোঁ। তোমালোকে এই গোলবিলাক যোনটো শুদ্ধ হয় সেইটো ভৰ্তি কৰি দিবা। ১ নম্বৰ পৃথিৱীৰ ভূত্বক ঘাইকৈ কেইখন ডাঙৰ ফলকত বিভক্ত হৈ আছে? ২, ৩, ৫, ৭। উত্তৰটো হ'ব ৭খন। ৭খন হ'ব। ২ নম্বৰ উপকূল কি? সাগৰৰ পাৰ, নদীৰ পাৰ, হ্ৰদৰ পাৰ, বিলৰ পাৰ। উত্তৰটো হ'ব সাগৰৰ পাৰ। ৩ নম্বৰ কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয়? বতাহ। কোনটো শক্তিক পৃথিৱীৰ আভ্যন্তৰীণ শক্তি হিচাপে গণ্য কৰা হয়? ভূমিকম্প। চুনামি ক'ত সৃষ্টি হয়? সাগৰত সৃষ্টি হয়। ৬ নম্বৰ প্ৰশ্নটো দিছে খেলিমেলিকৈ থকা আখৰ যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। ৫টা দিছে খেলিমেলিকে। ইয়াত সজালে প্ৰথমটো হ'ব অনুদৈৰ্ঘ্য, বিচূৰ্ণী ভৱন, অভিকেন্দ্ৰ, অন্তৰ্ভাগ, মৰুদ্যান। পৃথিৱীৰ মানচিত্ৰখনত বাকচত দিয়া ভূত্বকৰ ফলকবোৰ সঠিক স্থানত বহুওৱা। ভাৰতীয়, নাজকা, ইউৰেছিয়ান, এণ্টাৰ্কটিকা আৰু আৰবিয়ান। ইয়াত তোমালোকৰ মেপখন দিছে। গতিকে এইখিনি হৈছে ইউৰেছিয়ান প্লেট, এইখিনি হৈছে আৰবিয়ান প্লেট, এইখিনি হৈছে ভাৰতীয় প্লেট, এইখিনি হৈছে নাজকা প্লেট আৰু এইখিনি হৈছে এণ্টাৰ্কটিকা প্লেট। নম্বৰ দিছে পেলনীয়া বস্তুৰ সহায়ত পৃথিৱীৰ অন্তৰ্ভাগৰ এটি আৰ্হি প্ৰস্তুত কৰা। প্ৰয়োজনত শিক্ষকৰ সহায় ল'বা। গতিকে পৃথিৱীৰ অন্তৰ্ভাগৰ ছবি এটা আমাৰ মূল যিখন পাঠ্যপুথি আছে তাত দিছে, সেইটো অনুযায়ী তোমালোকে মিলাই পেলাই বনাবচোন। নম্বৰ দিছে ক অংশৰ লগত খ অংশ মিলোৱা। আভ্যন্তৰীণ শক্তিটো হ'ব ভূমিকম্প, পৃথিৱীৰ একেবাৰে ওপৰ স্তৰটো হ'ব ভূত্বক, সাগৰৰ উপকূল ভূমিৰ পৰিৱৰ্তন হ'ব দ্ৰুতভাৱে ঘটে, বালি এৰি আন এটা নাম হৈছে বালিস্তূপ, মৰুভূমিত থকা খাৰুৱা উচ্চভূমি লৱেজ। ১০ নম্বৰ দিছে শব্দ তালিকাখনলৈ মন কৰা আৰু তাত গঠন কৰিব পৰা শব্দৰে খালী ঠাইবোৰ পূৰ কৰা। মই ইয়াত এনেকৈ মিলাইছোঁ কেইটামান শব্দ। গতিকে তলত প্ৰশ্নবোৰ দিছে, ইয়াত প্ৰশ্ন দিছে, সেই প্ৰশ্ন অনুযায়ী আমি মিলাব লাগে। উদাহৰণ এটা দি দিছে মৰুভূমিত সৃষ্টি হোৱা এটা অৱয়ব বালিয়ৰী লিখিব লাগিব, মানে বালিয়ৰী দিছে, বালিয়ৰী হ'ব। বৰফৰ নৈ হ'লে হিমবাহ, পৃথিৱীৰ ভিতৰভাগৰ আন এটা নাম অন্তৰ্ভাগ, নদীৰ এটা অন্যতম কাৰ্য অৱক্ষেপণ, পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা এক আভ্যন্তৰীণ শক্তি ভূমিকম্প, সাগৰৰ পানীত হোৱা প্ৰচণ্ড ঢৌ চুনামি, ভূগৰ্ভৰ পৰা অতত্ব পদাৰ্থ ওলোৱা পৰিঘটনা আগ্নেয়গিৰি, আগ্নেয়গিৰিৰ পৰা ওলোৱা অতত্ব পদাৰ্থ লাভা, পৰ্বত পাহাৰৰ থিয় ঢালেৰে নামি অহা পানী জলপ্ৰপাত, নদীৰ একাবেকা গতিক সৰফুল গতি বোলে। ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা, লগতে মোৰ চেনেলটো আৰু অন্যান্য ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিবা।